খাবলৈ নিদিলে কইনা ঘৰত খাবলৈ নিদিলে ফটো মাৰি থৈ দিয়ে দিগদাৰ আছে কিন্তু ইহঁতকো মাৰি থৈ দিবা সিহঁতিও ক'ব কইনা ঘৰত খাবলৈ নিদিলে অঁ দৰা সখীয়েক নেকি অঁ ন পিছত দেখুৱাম নহ'লে সিহঁতি হেল্ল' গাইজ কি খবৰ আপোনালোকৰ ভালনে মই মনিকাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ব্লগলৈ আৰু যিহেতু আগৰ ভিডিঅ'ত আপোনালোকে দেখিছে ভাগিনৰ বিয়াৰ প্ৰথম পাৰ্টটো আপোনালোকক দেখুৱালোঁ আৰু আজি এয়া ছেকেণ্ড পাৰ্ট অৰ্থাৎ আজি জোৰোণ আৰু এয়া চাওক জোৰোণ আহি পালেহি সকলোৱে লৰা ধপৰা কৰিছে জোৰোণ আদৰিবৰ কাৰণে আৰু আমিও এইদৰে জোৰোণক আদৰিবৰ কাৰণে এইদৰে ৰৈ আছোঁ আৰু এয়া চাওক দৰাৰ মাক আহি পালেহি আৰু এয়া দৰাৰ পেহীয়েক আৰু এইফালে এয়া চাওক নিয়মবোৰ গতিকে আজি জোৰোণত কি হয় কি নহয় সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাব গতিকে আহক তেন্তে ঠাইভেদে সকলোৰে নিয়মবোৰ বেলেগ বেলেগকৈ আমি যিহেতু শিৱসাগৰৰ হয় আৰু বিয়াখন পাতিছে গুৱাহাটীত অকণমান নিয়মৰ সাল সলনি হৈছে গতিকে সকলোখিনি চাই যাব জোৰোণত যিহেতু যথেষ্টখিনি মানুহ আহিছিলে আৰু সকলোখিনি মানুহে এনেদৰে য'ত যেনেকৈ পাই বহিছে আৰু চেয়াৰ যিহেতু আৰু লগাবলগীয়া হ'ল বহুত বেছি মানুহ আহিছিলে জোৰোণত আৰু এইফালে জোৰোণৰ মানুহবোৰক চাহ কফি যেনেকৈ পায় যিখিনি যোগাৰ কৰা হৈছে সকলোখিনি তেওঁলোকক যোগান ধৰা হৈছে আৰু এইফালে আমাৰ কইনাক আনিবলৈও ছোৱালীবোৰ গৈছে দেই আৰু জোৰোণ যিহেতু ৰাতিপুৱা 10:30 বজাতে আহি পালেহি আৰু জোৰোণৰ মানুহখিনিয়ে চাহ কফি খোৱাত ব্যস্ত হৈ আছে আৰু আমাৰ ভাগিনক যিহেতু জোৰোণ আহি পালেহি ভাগিনক ফ্লেটৰ পৰা বিবাহ মণ্ডপলৈ এইদৰে বাই ভনী কেইজনীয়ে তাইক লৈ আহিছে আৰু তাইৰ লগৰো অৱশ্যে আছে পিছফালে আছে আৰু আজি বাৰু আমাৰ ভাগিনজনীক কইনাৰ সাজত কেনেকুৱা লাগিছে এটা সুন্দৰ কমেণ্ট কৰি জনাবচোন দেই আজি সঁচাকৈ ভাগিনজনীক বৰ মৰম লাগিছে নহয়নে আপোনালোকে সকলোৱে এটা ধুনীয়া ধুনীয়া কমেণ্ট কৰি জনাবচোন দেই ভাগিনজনীক আজি কেনেকুৱা লাগিছে আৰু আহক আজি দৰা ঘৰৰ পৰিয়ালে আমাৰ ভাগিনৰ জোৰোণত কি দিছে কিমান কাপোৰ দিছে কি অলংকাৰ দিছে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু কোনে কিমান খাইছে তাকো দেখুৱাম দেই গতিকে আহক শিৱসাগৰ ৰংঘৰ চাৰিআলি
check. Hello. Hello check. চাওঁ ফোনটো একবাৰ কি আহি পাল নেকি হ'ব দেখা দিতা ও যা কইনা ঘৰত খাবলৈ নিলে ফটো মাৰি থৈ দিওঁ দিগদাৰ আছে কিন্তু ইহঁতকো মাৰি থৈ দিবা ইহঁতিও ক'ব কইনা ঘৰত খাবলৈ নিদিলে অঁ দৰা সখীয়েক নেকি অঁ ন পিছত দেখুৱাম নহ'লে সিহঁতি নাই পিন্ধা এয়া কইনাৰ পিছফালে আমাৰ ছোৱালীকেইজনী দেখিছেনে বাৰু একেবাৰে পূৰা ভালকৈ চাই লৈছে দেই কেনেকৈ সজাইছে কি দিছে নীতি নিয়মবোৰ পূৰা ভালকৈ চাই লৈছে কাৰণ এই বায়েকৰ বিয়াৰ পিছতে সিহঁতৰ বিয়াও লাইন লাগি আছেতো গতিকে পূৰা চাই লৈছে তামোল পাণ থক আপোনাৰ আপুনি আশীৰ্বাদ দিয়ক একশন নালাগে আপুনি বহি দিয়ক Hello. দিয়ক ছোৱালী ক'ত গ'ল ৰিমি ক'ত গ'ল ৰিমি ক'ত গ'ল ৰিমি
এইফালে আছে প্ৰিয়ংকা বা প্ৰিয়ংকা বা গ'লে যাক এতিয়া নহয় ৰ'বা। পৰিস্মিতাই চুলে এতিয়া মাকে চুক এইটো গধূলি এইটো বনোৱাৰ ব্যৱস্থা আছে আহিব আৰু এইফালে জোৰোণ পিন্ধোৱা শেষ হোৱাৰ পিছত সকলোকে এইদৰে আপ্যায়ন কৰা হৈছে সকলোৱে এইদৰে খোৱাত ব্যস্ত হৈছে যোনে যেনেকৈ পাৰে ইয়াতে খোৱাৰ ব্যৱস্থা কৰিছে আৰু সকলোৱে তৃপ্তিৰে এসাঁজ খাইছে দেই নেখাই পিঠাই আৰু যিহেতু এদিনীয়া বিয়া আছিলে আৰু জোৰোণ হৈ যোৱাৰ পিছত জোৰোণৰ ঘৰৰ পৰা দিয়া মাহ হালধিৰে আমি কইনাক এইদৰে নোৱাবৰ কাৰণে যোগাৰ কৰিছোঁ আৰু এয়া গুৱাহাটীত যিহেতু ক'তনো নোৱাবলৈ তেনেকৈ ঠাই পাব আৰু সেইকাৰণে একেবাৰে ফ্লেটৰ একেবাৰে ওপৰৰ চাৰ্টত আমি এনেদৰে কইনাক নোৱাবৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ আৰু কেনেকৈ কি কৰিছোঁ চাই যাওক হল নেক্সট কোন আৰু এইদৰে আমি ভাগিনক নোওৱা ধোওৱা কৰিলোঁ ৰাতিপুৱা জোৰোণ হৈ গ'ল আৰু গধূলিকৈ দৰা আহিব আৰু স্মৃতিস্বৰূপে থাকিবৰ কাৰণে এনেদৰে ফটোকেইখনমান ইয়াতে সাঁচি থলোঁ আৰু আপোনালোকে বিয়াৰ ভিডিঅ'টো পাব নেক্সট ভিডিঅ'ত যিহেতু ময়ো এইকেইদিন বহুত ব্যস্ত হৈ আছোঁ আমাৰ নিজৰ ঘৰতো বিয়া আছে ধুনু বেটীৰ গতিকে সেইখন বিয়াও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাব আৰু নেক্সট ভিডিঅ'টো আহিব দুদিনমানৰ পিছত বাই বাই